ক্ৰিকেট ইতিহাসত বিৰাট কোহলীৰ বৃহৎ কৃতিত্ব। এম চিন্নাস্বামী ষ্টেডিয়ামত বিৰাট কোহলীৰ শততম টি20 মেচ। একেখন ষ্টেডিয়ামত 100খন মেচ খেলা প্ৰথম ভাৰতীয় খেলুৱৈ বিৰাট কোহলী। ভাৰতীয় ক্ৰিকেট জগতৰ অন্যতম জনপ্ৰিয় নাম হৈছে বিৰাট কোহলী। ইটোৰ পাছত সিটোকৈ কৃতিত্ব অৰ্জন কৰিছে জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে। আৰু ৰান সংগ্ৰহৰ ক্ষেত্ৰত তেওঁ ধাৰাবাহিকতাৰে প্ৰায় ভাৰতীয় দলৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। দিল্লীৰ ক্ৰিকেটাৰগৰাকীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈও বহুবাৰ গুৰুত্বপূৰ্ণ ৰান সংগ্ৰহ কৰিছে। আৰু তেওঁৰ নামত আছে বহুকেইটা অভিলেখ। চিন্নাস্বামী ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে টি20 খেলখন তেওঁৰ 100 সংখ্যক টি20 মেচ হোৱাৰ বাবে 35 বছৰীয়া কোহলীয়ে নিজৰ কেৰিয়াৰত আন এক কৃতিত্ব অৰ্জন কৰি একেখন খেলপথাৰতে 100খন টি20 খেলা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে। 2008 চনত নগদ ধনেৰে সমৃদ্ধ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰম্ভ হোৱাৰ পিছৰে পৰাই এই ষ্টেডিয়ামখন তেওঁৰ ঘৰুৱা খেলপথাৰ হৈ পৰিছে। আৰু 2008 চনৰ পৰা একেটা ফ্ৰেঞ্চাইজিৰ হৈ খেলি অহা একমাত্ৰ ক্ৰিকেটাৰ হৈছে বিৰাট কোহলী। একেখন খেলপথাৰতে সৰ্বাধিক টি20 ৰান সংগ্ৰহৰ অভিলেখো কোহলীৰ হাতত আছে। এম চিন্নাস্বামী ষ্টেডিয়ামতেই 3276 ৰানো সংগ্ৰহ কৰিছে বিৰাট কোহলীয়ে। কোহলীৰ পিছতেই তাৰকা বেটছমেন তথা মুম্বাই ইণ্ডিয়ানছৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাই মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত 80খন মেচত অংশগ্ৰহণ কৰাৰ বাবে একেখন খেলপথাৰতে অধিকাংশ টি20 খেলাৰ তালিকাত দ্বিতীয় স্থানত আছে ৰোহিত শৰ্মা। চলিত ছিজনত বিৰাট কোহলী বিস্ফোৰক ফৰ্মত আছে, কাৰণ তেওঁ 3খন খেলত 2টা অৰ্ধশতক অৰ্জন কৰিছে। যোৱা 2খন খেলত ভাৰতীয় বেটছমেনগৰাকীয়ে পঞ্জাৱ কিংছৰ বিৰুদ্ধে 49টা বলত 77 ৰান আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে 59টা বলত 83 ৰানৰ দৰ্শনীয় ইনিংছ খেলিবলৈ সক্ষম হৈছিল। Sports Desk Report, Sach the Reality.